সমিতি আজি শুভক্ষণত সমাবেত হোৱা আপোনালোক সকলোৰে প্ৰতি 18তম বড়োলেণ্ড দিৱসৰ উপলক্ষে মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই সময়ত সেইগৰাকী মহান নেতাক মই অন্তৰৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ, যিগৰাকী মহান নেতাৰ বলিষ্ঠ প্ৰচেষ্টাত আজি আমি এনেধৰণৰ এটা পৰিৱেশ পাবলৈ সক্ষম হৈছোঁ। সেইগৰাকী বডোচা উপেন্দ্ৰনাথ বৰ্মা ডাঙৰীয়ালৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে বড়ো জনগোষ্ঠীৰ পুৰুষা ব্যক্তি ৰূপনাথ বৰ্মা ডাঙৰীয়া, গুৰুদেৱ কালীচৰণ বৰ্মা ডাঙৰীয়া, সতীশ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, কনকেশ্বৰ নাৰ্জাৰী ডাঙৰীয়া, সুজিত নাৰ্জাৰী ডাঙৰীয়া, সমৰ বৰ্মা চৌধুৰী ডাঙৰীয়া, চৰণ নাৰ্জাৰী ডাঙৰীয়া, হিতানাথ বৰ্মা চৌধুৰী ডাঙৰীয়া আৰু বিনেশ্বৰ বৰ্মা ডাঙৰীয়াক মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আজি আমি 18তম বড়োলেণ্ড দিৱস সকলোৱে মিলি উদযাপন কৰিছোঁ। ইয়াত কেৱল BTC এলেকাৰ ব্যক্তি আছে এনে নহয়, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন জিলাৰ আজি ইয়াত বিভিন্নগৰাকী শুভাকাংক্ষী ব্যক্তি সমাৱেশ ঘটিছে আৰু সকলোৱে সদিচ্ছা আৰু আন্তৰিকতা লৈ এই সভাত অংশগ্ৰহণ কৰিছে। সকলোৱে এটিয়ে কথা যে বড়ো জনগোষ্ঠীয়ে সমন্বয় দ্বাৰা একবিংশ শতিকাত শক্তিশালী হৈ অসমীয়া জাতিক বিশ্বৰ বুকুত শ্ৰেষ্ঠ জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে যি দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিলে, তাৰ বাবে সকলোৱে আন্তৰিকতা প্ৰকাশ কৰিবৰ বাবে এই মহাসভাত সমবেত হৈছে। আপোনালোকে কিছুদিনৰ আগতে সকলোৱে মিলি যি চুক্তি শান্তি চুক্তিত স্বাক্ষৰ কৰিলে, ইয়াৰ বাবে কেৱল অসমৰ 3,30,00,000 বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 33খন জিলাৰ ৰাইজে যে আনন্দিত হৈছে এনে নহয়, ভাৰতবৰ্ষৰ 130 কোটি জনগণে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে প্ৰতিটো অঞ্চলৰ ৰাইজ উৎসাহিত হৈছে। সকলোৱে শান্তিৰ সপক্ষে বড়ো জনগোষ্ঠীয়ে লোৱা বলিষ্ঠ পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী, দেশৰ আদৰ্শবাদী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কোকৰাঝাৰতে আহি যোৱা 7 তাৰিখে তেখেতৰ বক্তব্যত এই কথাখিনি আন্তৰিকতাৰে প্ৰকাশ কৰি গৈছে। সেইবাবে মই এই ঐতিহাসিক চুক্তি সম্ভৱ কৰাৰ বাবে আৰু এই ক্ষেত্ৰত আন্তৰিকতাৰ সহযোগিতা আগবঢ়োৱাৰ বাবে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ আন্তৰিকতাৰে অসমৰ ৰাইজৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।